হাই ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি আমি ক'ত আছে গম পাইনে? বগীবিল দলঙত আছোঁ। তো এইজন হৈছে প্ৰদীপ, ডিব্ৰুগড় বগীবিল দলঙত আছোঁ। মানে ইয়াৰ পৰা ব্লগটো ষ্টাৰ্ট কৰিছোঁ কাৰণ কি মানে এটা মানে সপোন আছিলে আৰু বগীবিল দলঙলৈ অহাটো যিহেতু। আৰু সেই দলংখন হৈছে এইখন চব। দলংখন মানে দেখাইছোঁ, ধুনীয়াকৈ দেখাইছোঁ। এইজন হৈছে প্ৰদীপ, দলংখন হৈছে এইখন। দেখিছে ন দলংখন? কি ক'ম আৰু এইফালৰ পৰা দেখাম, সেইফালৰ পৰা দেখাম, ধুনীয়াকৈ দলংখন এইখন। সেই তাত ভিতৰত তাত এইবোৰ পূৰা ৰিচৰ্ট টাইপৰ হয়। এই চাইডৰ পৰা দেখাইছোঁ, গাড়ী অহাৰ কাৰণে মই পাৰ হোৱা নাছিলোঁ। এই চাইডৰ পৰা দেখাইছোঁ। অলৰেডি নদীখন চব শুকাই গ'ল। এই দূৰলৈকেও আপুনি চাব পাৰিব। যিহেতু মোৰ অলপ হাইটৰ পৰা অলপ ভয় লাগে, সেইকাৰণে ইমান দূৰৰ পৰাই মই ভিডিঅ' কৰিছোঁ বাৰু। এইটো বাৰু কি হয়, এইটো বাৰু একো নাই, এইটো হেৰি কৰিব পৰা হেৰি আছে। দেখিলে নহয় এয়া চাওক, নদীখন শুকাই গ'ল। দেখিছে ন, নদীখন পূৰা শুকাই গ'ল। আৰু কি কৰোঁ, কি নকৰোঁ দেখাই আছোঁ। অ'কে, ভিডিঅ'টো চাই থাকক। বগীবিল দলংখন দেখাই আছোঁ। এইফালেতো গাড়ী অহা যোৱা কৰি আছে, কিন্তু বগীবিল দলংখন এটা বস্তু ভাল বনালে কি জানেনে? আপুনি যদি এই ৰৌতালত যদি বহে, দূৰৰ পৰা দেখাইছোঁ, এই ৰৌতালত যদি বহিম বুলি ভাবে, বহাৰ পিছত যদি আপোনাৰ যদি পৰা ভয় থাকে নহয় কিছুমানৰ, তো এইটো বস্তু ভাল দিছে। তাৰপিছতো এইটো চব এই সুবিধাটো ভাল দিছে যে আপুনি এই ৰৌতালত বহিও আপুনি যদি অলপ পিছলৈ যদি উভতিও ঘপকৈ পৰি যায়, আপুনি মানে ডাইৰেক্ট তললৈ গৈ নপৰে। মানে ইয়াত এইটো সুবিধাটো ভাল দিছে। এইটো সুবিধা ভাল দিয়াৰ কাৰণে মানে বগীবিল দলংখনৰ মানে এইটো সুবিধা বহুত ধুনীয়া সুবিধা দিছে একচুৱেলি। আমি খোজকাঢ়ি গৈ আছোঁ। আমি মানে কি হ'ল, আমি আজি গাড়ী চাড়ী লৈ অহা নাই, আমি মানে বাছত আহিলোঁ মানে ডিব্ৰুগড়ৰ পৰা ডাইৰেক্ট। এতিয়া আমাক নমাৰিলে ক'ত দেখিছে ন, আমাক মাছ নমাৰিলে। এতিয়া আমি খোজকাঢ়ি যাব লগা হৈছে। কাৰোবাৰ পৰা যদি লিফ্ট পাওঁ যদি ভালেই কথা। এতিয়া আমি লিফ্ট পাব হ'লে আমি এইটো পাৰ হ'বই লাগিব। এতিয়া আপুনি ভাবক মানে ইমান দূৰলৈকে আমি সেই তালৈকে গৈ থাকিব লাগিব। যদি আমি যদি লিফ্ট নাপাওঁ খোজকাঢ়ি যাব লাগিব। আৰু আমাৰ বেন বাজা বাঢ়া থৈ গ'ল আজি আমাৰ। একো নাই, ন' প্ৰব্লেম। কিন্তু ফাৰ্ষ্ট টাইম যিহেতু ভিজিট কৰিছোঁ, ভাল লাগিছে। চাওঁচোন বাৰু লিফ্ট চিফ্ট পাওঁ নেকি কাৰোবাৰ পৰা। লিফ্ট নাপালে খোজকাঢ়ি যাম, কি কোৱা প্ৰদীপ, ব'লা। তো গৈ থাকোঁ, তো ভিডিঅ'টো চাই থাকক দেই সকলোৱে। আমি খোজকাঢ়ি গৈয়ে আছোঁ। চাওঁ কিমান দূৰলৈকে যাব পাৰোঁ, কি কথা এইবোৰ দলংখনৰ এইবোৰ ভিডিঅ' দৃশ্য। কিন্তু ভাল লাগিছে খোজকাঢ়ি যিহেতু, আৰু বতৰটো বৰ ভালটো। বতৰটো ৰ'দ নাই, বৰষুণ নাই, একদম ধুনীয়া আৰু মিঠা মিঠা বতাহ এজাক মাৰি আছে। এয়া হৈছে ব্ৰহ্মপুত্ৰ নদীখন। আৰু ব্ৰহ্মপুত্ৰ নদীখন দেখিছেনে, পানী চানীটো নাই, আগতেও দেখা নাই, এতিয়াও কৈছোঁ পানী নাই। তো ভিডিঅ'টো এনেকৈ বনাই আছোঁ আৰু খোজকাঢ়ি গৈ আছোঁ। আৰু খোজকাঢ়ি যিহেতু আমি ভাল পাওঁ, তো ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব দেই। তো আজিলৈ বাই বাই, অ'কে।